নমস্কাৰ। দিন বিশেষত আজিৰ দিনটো শিতানত আজি 9 জুলাই বছৰৰ 180 আৰু অধিবৰ্ষৰ ক্ষেত্ৰত 181 নম্বৰ দিন। আহক ইতিহাসত আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ ঘটনাৰ বিষয়ে জানি লওঁ। আজি অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক অচ্যুত লহকৰৰ জন্মদিন। আজি আৰ্জেণ্টিনাৰ স্বাধীনতা দিৱস। আৰ্জেণ্টিনাই 1816 চনত স্পেইনৰ পৰা স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল। 1877 চনত প্ৰথম উইম্বলডন চেম্পিয়নশ্বিপ অনুষ্ঠিত হয়। টেনিছ খেল খেলা বা এই খেল চাই ভাল পোৱাসকলৰ মাজত এইখন প্ৰতিযোগিতা খুবেই জনপ্ৰিয়। 1958 চনৰ আজিৰ দিনটোতে আমেৰিকাৰ আলাস্কাৰ লিটুৱা উপসাগৰত ইতিহাসৰ সৰ্বোচ্চ ঢৌৰ মেগা ছুনামিটো আহিছিল, যাৰ ঢৌৰ উচ্চতা আছিল 1720 ফুট বা 516 মিটাৰ। এই ৰেকৰ্ড কৰা হৈছিল। পশ্চিম প্ৰশান্ত মহাসাগৰীয় দ্বীপৰাষ্ট্ৰ পালাওৰ ৰাষ্ট্ৰীয় ৰাজহুৱা বন্ধৰ দিন। 1981 চনত পালাৱে সংবিধান গ্ৰহণ কৰাৰ স্মৃতিত এই দিনটো পালন কৰা হয়। 2011 চনৰ আজিৰ দিনটোতে দক্ষিণ চুডান বিশ্বৰ আটাইতকৈ কম বয়সীয়া দেশ হিচাপে পৰিগণিত হয়। এই ভিডিঅ'টোৰ জৰিয়তে আজিৰ দিনটোৰ বিষয়ে আপুনি বহুকেইটা কথাই জানিবলৈ পালে। এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।